বাগানপাৰা মচলপুৰ আৰু কোকলাবাৰী সমষ্টিত আমাৰ বুথৰ যিখিনি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কৰ্মীসকলক লগ কৰিব আহিছোঁ। সুন্দৰ এটা পৰিৱেশ। এই সিটকেইটা আমাৰ ছেফ জোনত থকা সিট আৰু আগতকৈ ভোট বহুত বাঢ়িছে আৰু যিটো উৎসাহ আমাৰ বুথ কমিটি প্ৰাইমাৰী কমিটিত দেখিছোঁ, গতিকে এই উৎসাহত কাম কৰি থাকিলে অহা 20 দিনত অইন দলবিলাকৰ কাৰণে 25% ভোট নাবাচিব, তেনেকুৱা এটা অনুভৱ হৈছে। গতিকে যোৱা 5টা বছৰত আমাক UPPLক বড়োলেণ্ডৰ 35 লাখ জনগণক 26টা জনগোষ্ঠীক সেৱা কৰিবলৈ সুযোগ দিলে আৰু ইয়াৰ ভিতৰত কোকলাবাৰীবাসী ৰাইজেও ইয়াত ময়ে ইলেকশ্যন খেলিছিলোঁ 2020ত। সকলো আমাক মৰম দিলে, আমাক বিশ্বাসত ল'লে। ইয়াৰ পিছত বাই ইলেকশ্যন হ'ল, ইয়াত মণ্টু বড়ো ডাঙৰীয়াক জিকালে আৰু আজিও কোকলাবাৰী অঞ্চলৰ বড়ো, অসমীয়া, মদাহী, গোৰ্খা সকলো জনগোষ্ঠী আমাৰ লগত আছে। মই তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ মৰমৰ কাৰণে, তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে আজি বড়োলেণ্ডখন আমি পৰিৱৰ্তন কৰিব পাৰিছোঁ। 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো দুৰ্নীতি অপশাসন, এইটো দূৰ কৰি পেলাই হত্যা, হিংসা, মদ ভাং যোৱাৰ পৰিৱেশটো দূৰ কৰি পেলাই আজি সুন্দৰ এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছোঁ। UPPL মডেলৰ ৰাজনীতিত শান্তি, নিৰাপত্তা, সমন্বয় আৰু উন্নয়নৰ কথা আছে আৰু সেই উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগুৱাই যোৱাৰ কাৰণে যিটো চিন্তা UPPLে কৰিছে, সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ আৰু এইখিনি কথা খুব ভালকৈ বুজি পোৱাৰ কাৰণে 40টা সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আজি আমাৰ লগত স্বতঃস্ফূৰ্ত ওলাই আহিছে। কিছুমান মানুহ ইফাল সিফালৰ পৰা আহি কেতিয়াবা ভয় খুৱাবলৈ চেষ্টা কৰিছে, মিছা কথা কৈ পেলাই ৰাজনীতি কেম্পিং কৰিবলৈ চেষ্টা কৰিছে, কিন্তু যিমানে এইবিলাক কথা কৈছে ইমানে ৰাইজে আৰু বেছিকৈ বুজি পাইছে, কাৰণ আমি ইয়াতে জন্ম পাইছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ আৰু এই অঞ্চলৰ ৰাইজে আমাৰ মনৰ কথা বা তেখেতসকলৰ মনৰ কথাটো আমি খুব ভালকৈ বুজি পাওঁ। ইমিডিয়েটলি ঘোষণা কৰিব, ইয়াত ৰেডি হৈ আছে কেন্দ্ৰ আমাৰ অফিচত, ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। এনি টাইম এইটো ঘোষণা হৈ যাব, আজিও হৈ যাব পাৰে, এইটো মোৰ খবৰ লওঁ। হাগ্ৰামা মহিলাৰীয়ে 91টো বাদ চলায়, মই অলপ গণতন্ত্ৰত থাকোঁ, গতিকে আজি আমাৰ নেতাবিলাকে, আমাৰ কৰ্মীবিলাকে বা যিবিলাকে নিৰ্বাচন খেলিব, এখেতসকলৰ লগত মই একেলগে যাই আছোঁ। হাগ্ৰামা মহিলাৰী আগে আগে দৌৰি আছে, কিন্তু এখেতসকলক এৰি গৈছে, তো মই এখেতসকলৰ লগত একেলগে যাই আছোঁ। নিৰ্বাচন খেলিম, তেখেতে দেখিবলৈ পাব, খেলিম, জিকিম, চৰকাৰো বনাম। হেলিকপ্টাৰৰ ঠেং যদি নাজানে তেখেতে কিয় হেলিকপ্টাৰ উঠিছে? হেলিকপ্টাৰ উঠিবই লাজ পাব লাগে যদি ঠেঙৰো হিচাপ নাজানে। এনেকুৱা এটা বড়োলেণ্ড, যি বড়োলেণ্ডৰ ৰাজাই, যি বড়োলেণ্ডৰ নেতাই 17 বছৰ শাসন কৰি অহা মানুহে আজি তেখেতে কৈছে যে 4 বিঘা মাটি বিক্ৰী কৰি হেলিকপ্টাৰ উৰাইছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে? যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে এটা বিকশিত দেশ গঢ়িব লাগে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এটা আমি আত্মনিৰ্ভৰশীল দেশ গঢ়িব লাগে, আৰু তাত কোনোবা এজন ইয়াৰ কাউন্সিলৰ নেতাই কৈছে মই 4 বিঘা মাটি বিক্ৰী কৰি পেলাই ইলেকশ্যন কেম্পিং কৰিছোঁ, 22 কোটি টকা আনিছোঁ, হেলিকপ্টাৰ উৰাইছোঁ। এইবিলাক কেনেধৰণৰ কথা? আপোনালোকে এতিয়া এই কথাটো তেখেতকে বেছিকৈ সোধক, তেখেতে ক'ব পাৰিব। যিখিনি সম্পত্তিৰ পাহাৰ বনাইছে এই কথাটো আৰু দ্বিতীয়বাৰ ক'বলৈ কোনো দৰকাৰ নাই। চাওক, নাম্বাৰটো মই আগতে কোৱা নাই, এতিয়াও নকওঁ, কিন্তু আপোনালোকে দেখিব 22 তাৰিখে আমাৰ ইলেকশ্যন হ'ব আৰু 26 তাৰিখে কাউণ্টিং হ'ব আৰু 26 তাৰিখে কাউণ্টিং হ'লে দেখিবলৈ পাব UPPLে সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ বনায়। তেখেতৰ কথাটো তেখেতক সোধক।